हेलो गाइस व्यस्तতাৰ মাজতে বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈছে আপোনালোকৰ মাজত আহিছোঁ। আজি আমি গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱৰ শংকৰংঘ অধিৱেশন। আজি তৃতীয়টো দিন, গতিকে আজি শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাৰ কাৰণে মানুহ চব ৰাস্তাত ৰৈ আছে শোভাযাত্ৰা চাবৰ বাবে। আহি আছে, আমি শোভাযাত্ৰাৰ ওচৰত প্ৰায় পাইছোঁহি আৰু। বহুত মানুহ গৈছে এইকেইদিন, পৰহিৰ পৰা যথেষ্ট যোৰহাটৰ যথেষ্ট ভিৰ দেখা গৈছে। এয়া চাওক, এয়া চাওক শোভাযাত্ৰা ওচৰত আমি পাই গৈছোঁহি। চব কিমান ধুনীয়াকৈ বস্তুবিলাক বনাই আনিছে। শোভাযাত্ৰা পাৰ হৈ আমি আকৌ পুনৰ অধিৱেশনৰ ফালে আহি আছোঁ। ইয়াৰ পৰা বেছি দূৰ নাই, আৰু 2-3 কিলোমিটাৰমান আছে। তাৰ পৰা আমি অধিৱেশনৰ পৰিৱেশখিনি চাম। যথেষ্ট বহুত ডাঙৰ ঠাইত অনুষ্ঠিত হৈছে, গতিকে অলপ টাইম লাগিব। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, গতিকে যিসকল মানুহ ইয়াত অহা নাই, গতিকে ভিডিঅ'টো ৰেগুলাৰ চাব পাৰিব। গতিকে চাই থাকক। আমি প্ৰথমবাৰ আহিছোঁ আজি, কাইলৈতো ইয়াত শেষেই হ'ব। আজি তৃতীয়টো দিন, এইকেইদিন আহিবলৈ সময় নহ'ল। আজি সময় পালোঁ, বোলো এপাক গৈ আহোঁ। যোৰহাটতে হৈছে, আকৌ নেক্সট টাইমটো ক'ত হয় কোনো ঠিক নাই। গতিকে আজি গৈ পেলাই আমি পৰিৱেশটো চাই লওঁ। ইয়াৰ পৰা যথেষ্টখিনি ভিৰ দেখা গৈছে। গাড়ী লাইন বহুত দূৰৰ পৰা আছে। কিমান ভিৰ চাওক, গাড়ী পাৰ্কিং আছে, গোটেই গাড়ী পাৰ্কিং। এইফালে মেইন গেটখন এইখন হয়। আগলৈ ব'লা, এইফালে আছে ন জেগা। বাইক থবলৈ জেগা নাই, তেন্তে এডোখৰ জেগা পাইছোঁহি। বাইক থবলৈ যেনে অকণমান জেগা পালোঁ, ইয়াতে থলোঁ। এতিয়া যাওঁ, বেছি দেৰি নকৰোঁ আৰু। আমি বাইক চাইক থৈ মেলি ওলাই আহিছোঁ দেই অধিৱেশনৰ ফালে। এয়া চাওক, ভিৰ সমাগম চাওক। ওলাই আহিছোঁ দেই, বাইক চাইক থৈ মেলি ওলাই আহিছোঁ। এয়া এখন মূল দুৱাৰ। মানুহৰ সমাগম চাওক, কিমান ভিৰ। চিনি নাই পোৱা। আমি অধিৱেশনৰ পৰা মাজত সোমাই গ'লোহি। এইফালে নামঘৰ ভাগ আছে, মই নামঘৰ ভাগ
এয়া চাওক নামঘৰ ভাগ ভিতৰলৈ সোমাই নাযাওঁ কিয়নো আমি লং পেণ্ট চাৰ্ট পিন্ধি আহিছোঁ গতিকে ভিতৰলৈ সোমাই নাযাওঁ ইয়াৰ পৰা অকণমান মই জুম কৰি দেখুৱাইছোঁ এইফালে এবাৰ কিবা শিবিৰ আছে এয়া চাওক এয়া ভোজনালয় আছে আমি পাই গ'লোহি ভোজনালয় এই আমাৰ সুৰজে ভাত খালা নেকি লাইন কৰি আছে ন এয়া ভোজনালয় ভোজৰ লাইন কিমান টাইম লাইন পাতিবলৈ ঠিক নাই আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাৰ সভাপতি কোনোবাই যদি ভাত খাম বুলি আহিছে গতিকে ঘৰতে ভাত খাই আৰু ভাল হ'ব নেকি কিমান দীঘল লাইন চাওক এয়া ভোজনালয়ৰ খানা লাইন দেই কেইটা লাইন আছে আৰু দীঘল চাওক ইয়াৰ আমি এতিয়া এয়া পথাৰতে ঘূৰি আছোঁ আৰু দেই ক'তো একো ভাত চাতো বিচাৰি নাপালোঁ চাহটো নাপালোঁ এনেই ঘূৰি আছোঁ আমি হোটেলতে খাব হোটেলতে খাব লাগিব লাইন পাতি থাকিলে ৫টামান বাজিব এতিয়া আমি ইয়াৰ শিবিৰবিলাক পাইছোঁ শিবিৰবিলাক চাওক এইবিলাক চব শিবিৰ হয় বহুত শিবিৰ আছে এয়া শিবিৰ এয়া এতিয়া আমি পাহাৰত উঠিমগৈ দেই টেপ মজাকৈ চব ফিটিং কৰি দিছে ব'লা পাহাৰত উঠোঁ এতিয়া ওপৰৰ পৰা এটা পৰিৱেশ দেখাম দেই আপোনালোকক চাব সেয়া চাওক ওপৰৰ পৰা চব দেখি ওপৰৰ পৰা পৰিৱেশটো চাওক এইবোৰ প্ৰত্যেকটো শিবিৰত প্ৰত্যেকখন জিলাৰ শাখা আছে লিখা আছে এইফালে দৰং এনেকৈ য'ত নলবাৰী তেজপুৰ গুৱাহাটী এনেকৈ চবৰে প্ৰত্যেকটো শিবিৰ আছে ধুবুৰী আছে মানে অসমৰ প্ৰতিখন জিলা এনেকৈ ইয়াত শাখা ইয়াত নাম সন্নিৱিষ্ট কৰা আছে আচলতে ইয়ালৈ আহিলে অকণমান সময় লৈ আহিব পাৰিব লাগে আমাৰ হাতত ইমান সময় নাই গতিকে থুলমূলকৈ ভিডিঅ'টো অকণমান এনেকৈ বনালোঁ বাৰু গতিকে যিমানখিনি পাৰিলোঁ দেখুৱালোঁ ফালে আমি বহাপুৰফালে আহিছোঁ কিনো বহাপুৰ আমি চাওঁচোন বলক যথেষ্ট ভিৰ আছে কিন্তু যদি সোমাব পাৰোঁ যাম কি আছে দেখুৱাবলৈ চেষ্টা কৰিম
হনুমা বৰা আইক লগ ধৰিবৰ বাবে আমি জনাৰ্দন অনুসন্ধান কক্ষৰ সন্মুখত লগ কৰিবৰ বাবে আমি কেৰিয়াৰ ৰঙা জেকেট পিন্ধা এটি ল'ৰা অমি মিঠা নেঘাৰিটি কছাৰী কি কি আছে দেখাব নোৱাৰিম আপোনালোকক কাৰণ কিয়নো ইয়াতে সোমাব দিয়া নাই গতিকে দেখাব নোৱাৰিলোঁ বৰ্তমান সোমাব দিয়া নাই কিন্তু এনেই সোমাব দিয়ে কৰা আছে নি আপুনি য'তে আছে আমি মিটিঙৰ অধিৱেশনৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু যিখিনি পাৰিলোঁ দেখুৱালোঁ য'ত ত'ততো সোমাবলৈ দিয়াই নাই আৰু যিখিনি পাৰিলোঁ মানুহৰ সমাগমো বহুত বেছি গতিকে যিমানখিনি পাৰিলোঁ সিমানখিনি দেখুৱালোঁ আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ মিঠা লাউৰ গুটি লওক মাত্ৰ 20 টকা